Hello everyone, welcome to my channel My Creation. আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ৰেচিপি, পটলৰ ৰেচিপি। আমি পটলবিলাক ভাজি খাই বৰ হৈ যাওঁ ন, সেইকাৰণে আজি নতুন ষ্টাইলত পটল বনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি শেষলৈ চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। খাবলৈ খুব টেষ্টি হয়, আপোনালোকে বনাই চাব পাৰে। প্ৰথমতে আমি পটলকেইটা ধুই চফা কৰি লৈছোঁ। তাৰপিছত ভিতৰৰখিনি এখন চামুচেৰে উলিয়াই লৈছোঁ। এনেকৈ আপোনালোকে উলিয়াই ল'ব, মই দেখুৱাই আছোঁ। তাৰপিছত পাত্ৰ এটিত পটলকেইটা দি অকণমান সিজিবলৈ দিম। এটা কথা মনত ৰাখিব, পটলৰ এটা ছাইডত গোটেইখিনি ওলাই নিদিব। এতিয়া আমি পটলকেইটা সিজি উঠে মানে আমি তাৰ ভিতৰত দিবলগীয়া মছলাখিনি ৰেডি কৰিম। তাৰ কাৰণে ডাঙৰ পিঁয়াজ এটা লৈছোঁ। গোটেইখিনি একেলগে আমি মিক্সিত পেষ্ট বনাই ল'ম। তাৰপিছত আদা, নহৰু, জলকীয়া আৰু পটলৰ ভিতৰৰখিনি দি লৈছোঁ। এখন কেৰাহীত তেল অকণমান দি তাত নিমখ দি সিজি উঠা পটলকেইটা আমি একেবাৰে ভাজি লৈছোঁ। এতিয়া আমি এইখন কেৰাহীতে বনাই থোৱা পেষ্টখিনি পিঁয়াজ অকণমান দি ভাজি লৈছোঁ। আৰু তাত আন্দাজ অনুসৰি নিমখ আৰু হালধি দিব পাৰে। আৰু সেইখিনি আমি পটলৰ ভিতৰত ভৰাই হৈ গ'ল আমাৰ ৰেচিপি।